নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীলৈ আহিছে এটা ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ। আৰু নিতৌ এনেধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰক। অৰুণোদয় 2.0 আঁচনিৰ ধন লোৱাৰ পূৰ্বে নিশ্চিত কৰক কেইবাটাও বিশেষ তথ্য, অন্যথায় ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি। হয় বন্ধু বান্ধৱীসকল, ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি। কোনো অযোগ্য মহিলাই যদিহে অসম চৰকাৰে প্ৰদান কৰা অৰুণোদয় 2.0 আঁচনিৰ ধন লাভ কৰে তেন্তে সাৱধান হওক, কাৰণ এই আঁচনিৰ ধন প্ৰদানৰ কৰাৰ পূৰ্বে চৰকাৰে অৱলম্বন কৰিছে বিশেষ কৌশল। এই আঁচনিৰ ধন লাভ কৰাৰ পূৰ্বে হিতাধিকাৰীসকলে চৰকাৰে দিয়া এখন শপতনামাত স্বাক্ষৰ কৰিব লাগিব। অৰুণোদয় আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলক কি কি ক্ষেত্ৰত যোগ্য আৰু কি কি ক্ষেত্ৰত অযোগ্য সেই কথা শপতনামাত স্বীকাৰ কৰিব লাগিব। যদিহে কোনো হিতাধিকাৰীয়ে শপতনামাত ভুল তথ্য দি এই আঁচনিৰ পৰা ধন লাভ কৰে তেন্তে ভৱিষ্যতত বিপদৰ সন্মুখীন হ'ব। উপযুক্ত কোনো মহিলাই এই আঁচনিৰ ধন লাভ কৰাৰ তথ্য পোহৰলৈ আহিলে তেওঁলোকক ভৱিষ্যত কোনো ধৰণৰ চৰকাৰী অনুদান প্ৰদান কৰা নহ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হ'ব। অংগনবাদী কৰ্মীসকলৰ এক কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই লোকসকলৰ জিলাত অৰুণোদয় 2.0 হিতাধিকাৰীসকলক এই শপতনামাত চহী কৰা হ'ব। যোৰহাটৰ প্ৰায় 21,000 হিতাধিকাৰীৰ ঘৰলৈ গৈ এই লোকসকলে হিতাধিকাৰীৰ তালিকাখন চূড়ান্ত কৰিব। 3-4 দিনৰ ভিতৰত যোৰহাটত এই প্ৰক্ৰিয়া সমাপ্ত কৰি জিলাখনত এখন সঠিক হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ গুৰুত্ব প্ৰদান কৰিছে যোৰহাট উপায়ুক্ত পুলক কুমাৰ মহন্তই।